পৃথিৱীত এনেকুৱা কিছুমান মানুহ থাকে যিবিলাকক কণ্ট্ৰল ফ্ৰিক্স বুলি কোৱা হয়। এইবিলাক মানুহ আমি যিবিলাক চিনি পাওঁ, যিবিলাক আমাৰ ফেমিলি মেম্বাৰো হ'ব পাৰে, ফ্ৰেণ্ডছো হ'ব পাৰে বা আন কোনো ঘনিষ্ঠ মানুহো হ'ব পাৰে। কণ্ট্ৰল ফ্ৰিক মানে বুজিবলৈ একদম সহজ, শব্দটোতে লুকাই আছে মিনিংটো। যিবিলাক মানুহে প্ৰতিটো ছিটুৱেশ্যন, প্ৰতিটো মমেণ্ট কণ্ট্ৰল কৰিব বিচাৰে। আপুনি ওচৰত থাকিলে সেই বস্তুটো প্ৰতিটো কাম তেওঁলোকৰ মতেই হ'ব লাগিব। এতিয়া আমি আইডেণ্টিফাই কেনেকৈ কৰিম কণ্ট্ৰল ফ্ৰিক্সবিলাকক? আইডেণ্টিফাই কৰিবলৈ 4টা উপায় আছে। এইবিলাক মানুহ কণ্ট্ৰল ফ্ৰিক হয়নে নহয় আপোনাৰ ওচৰত থকা মানুহজন। প্ৰথম পইণ্টটো হৈছে তেওঁলোক হাইলি জাজমেণ্টেল। প্ৰতিটো কথাতে তেওঁ আপোনাৰ বিষয়ে বা আপোনাৰ ওচৰে পাঁজৰে থকা বেলেগ এজন মানুহৰ বিষয়ে কমেণ্ট কৰিব যে তেওঁ এনেকৈহে ড্ৰেছ কৰিব লাগে, তেওঁ এনেকৈহে খাব লাগে, তেওঁ কামটো এনেকৈহে কৰিব লাগিছিলে, তেওঁ যিটো কাম কৰিছে সেইটো ভুল, এনেকৈ কৰিব নালাগে। হাইলি অপিনিয়নেটেড, মানে প্ৰতিটো বস্তুৰে অপিনিয়ন আছে আৰু হাইলি হাইলি ক্ৰিটিচাইজ কৰে মানুহবিলাকক। ছেকেণ্ড ৱেটো হৈছে আমি কেনেকৈ আইডেণ্টিফাই কৰিম, এইবিলাক যিবিলাক কণ্ট্ৰল ফ্ৰিক থাকে, কণ্ট্ৰল ফ্ৰিক মানুহবিলাকে টেণ্ডেঞ্চি টু কাৰেক্ট পিপল, মানে ধৰক সৰু সৰু মিষ্টেক হৈছে আপোনাক কাৰেক্ট কৰি দিব। আপোনাৰ যদি স্পেলিঙো মিষ্টেক হৈছে তাহাঁতি শুধৰাই দিব, আপোনাৰ যদি প্ৰনাউন্সিয়েশ্যন মিষ্টেক হৈছে তাহাঁতি শুধৰাই দিব, আপোনাৰ যদি খাওঁতে অলপ আপুনি খাব জনা নাই ৰেষ্টুৰেণ্টত, আপোনাক শুধৰাই দিব যে এনেকৈহে খাব লাগিছিলে, তই এনেকৈহে খাব লাগে, আচলতে বস্তুটো এনেকুৱাই হয়। প্ৰতিটো বস্তু তাহাঁতি কাৰেক্ট কৰিবলৈ চেষ্টা কৰিব, মানে তাহাঁতি নিজেই যিটো কাম কৰে সেইটো শুদ্ধ বুলি ভাবে, আৰু আপুনি যিটোৱেই কাম নকৰে লাগিলে যিমানেই মাইনৰ মিষ্টেক নহওক আপোনাক প্ৰতিটো মুহূৰ্ততে শুধৰাই দিব। থাৰ্ড ৱে যিটো হৈছে, থাৰ্ড ৱেটো চবতকৈ ইজি আইডেণ্টিফাই কৰিবলৈ কণ্ট্ৰল ফ্ৰিকবিলাকত। যদি আপোনালোকে গ্ৰুপ ৱৰ্ক কৰিছে, এটা গ্ৰুপত আছে আৰু সেই গ্ৰুপটোত যদি এটা কণ্ট্ৰল ফ্ৰিক আছে, সি একদম ওলাই পৰে। কেনেকৈ ওলাই পৰিব? সি বা তাই এইবিলাক মানুহে মানে প্ৰতিটো ছিটুৱেশ্যন যে কণ্ট্ৰল কৰিব বিচাৰে, তাহাঁতি কেতিয়াও কোঅপাৰেট কৰিব নোৱাৰে, কেতিয়াও কলাবৰেটিভ ৱৰ্কত কাম কৰিব নোৱাৰে। আৰু যিহেতু তাহাঁতি কাম কৰিব নোৱাৰে, প্ৰতিটো কাম তাহাঁতৰ মতেই হ'ব লাগিব, সেইকাৰণে তাহাঁতি গ্ৰুপত থাকিলেও তাহাঁতি গোটেইখিনি ডিচিজন তাহাঁতি ল'ব, আৰু যদি ডিচিজন ল'ব নোৱাৰে তাহাঁতি গ্ৰুপটোৰ পৰা ওলাই দিব বা বহুত অশান্তি কৰিব গ্ৰুপটোত, যাতে কামটো ভালকৈ নহয়, তাহাঁতক যদি চব ডিচিজন ল'বলৈ দিয়া নহয়। তাৰমানে বেচিকেলি দে আৰ নট টিম প্লেয়াৰ্ছ। আৰু ফ'ৰ্থ পইণ্টটো হৈছে আইডেণ্টিফাই কৰা, কণ্ট্ৰল ফ্ৰিকবিলাকে কেতিয়াও এডমিট নকৰে যে তাহাঁতি ভুল হয়। এই মানুহবিলাকে কেতিয়াও ইজিলি চৰি ক'ব নিবিচাৰে, কিবা যদি ভুলো হৈছে এপলজাইজ কৰিব নিবিচাৰে। এইটো এটা ভাল ৱে আইডেণ্টিফাই কৰা। যদি চাব এইবিলাক মানুহে যদি কিবা মানুহক বেছি ৰুডলিও কৈ দিছে, বহুত বেয়াকৈ কৈ দিয়ে কিছুমান মানুহে বেলেগ মানুহক, কিন্তু তাহাঁতি সেই ভুলটোৰ কাৰণে কেতিয়াও চৰি বা এপলজাইজ সেই মানুহজনৰ আগত নকৰে। বহুত উপায় আছে এই কণ্ট্ৰল ফ্ৰিকবিলাকৰ পৰা বাচি থকা। মই 4টা উপায় দিম এই কণ্ট্ৰল ফ্ৰিকবিলাক যদি আপোনালোকৰ গ্ৰুপত আছে, এই মানুহবিলাকৰ পৰা কেনেকৈ বাচি থাকিব লাগে। প্ৰথম উপায়টো হৈছে সেই মানুহবিলাকৰ লগত কম সময় স্পেণ্ড কৰক। স্পেণ্ড লেছ টাইম উইথ দিছ পিপল। মানে যদি আপোনালোকৰ গ্ৰুপতো আছে, আপোনালোকে আইদাৰ আঁতৰি আহিব বা অকণমান কমকৈ স্পেণ্ড কৰক, কাৰণ সিহঁতি প্ৰতিটো বস্তুৱে কণ্ট্ৰল কৰিব বিচাৰে এই ধৰণৰ মানুহবিলাকে। ছেকেণ্ড পইণ্টটো হৈছে যে এইটো কথা আমি ৰিয়েলাইজ কৰিব লাগিব, তাহাঁতি নিজেই ইনচিকিউৰ। এই যিবিলাকে কণ্ট্ৰল কৰিব বিচাৰে চব ছিটুৱেশ্যনবিলাক, তাহাঁতি নিজেই ইনচিকিউৰ, সেইকাৰণে তাহাঁতি বেলেগ মানুহক বেয়াকৈ কৈ দিব পাৰে। থাৰ্ড পইণ্টটো হৈছে আমি নিজৰ বডি লেংগুৱেজৰ সহায়ত এই মানুহবিলাকক বুজাই দিব লাগিব যে তাহাঁতি যিখিনি আমাক বিহেভ কৰিছে, ৰুডলি যদি বিহেভ কৰিছে, আমি ইংগিত দিব লাগিব যে এই বস্তুটো আমাৰ ভাল লগা নাই। আৰু ফ'ৰ্থ পইণ্টটো চবতকৈ ইম্পৰ্টেণ্ট পইণ্ট, আমি শিকিব লাগিব কেনেকৈ ন' ক'ব লাগে। লাৰ্ণিং হাউ টু চে ন'। আৰু যদি আমি ন'ও কৈছোঁ, তাৰ কাৰণে আমি জাষ্টিফিকেশ্যন দিব নালাগে যে এইটো কাৰণেহে আমি ন' কৈছোঁ। আমি যদি কোনোবাই যদি আমাক ক'ৰবাত লগ ধৰে যে বৈ আজি তালৈ যাওঁ, যে আমি ন' কৈছোঁ, যে যাব নোৱাৰোঁ, তাৰপিছত আমি ভাবি থাকিব নালাগে যে বেয়া হ'ল নেকি কথাটো, নগ'লোঁ, বেয়া পাব নেকি, তেনেকুৱা আমুক তামুক ভাবিব নালাগে। কাৰণ আমি ডাইৰেক্ট ন' ক'লে আমি ৰিজন দিয়াৰ কোনো প্ৰয়োজন নাই।